खुलुमबाय स्टुडियोआव आंकिलिकां ब्रह्म बाक्सा जिल्ला सुपार डिभिजन लीग जोलुर गेलेनाय बादायलायनाया थुंगेबाय रुंसारि कमल भूषण बर'नि मुङै गिबियै खुंजानाय बाक्सा जिल्ला सुपार डिभिजन लीग जोलुर गेलेनाय बादायलायनाया थुंगेबाय गिबि खेबनि थाखाय आसामाव गिबिसिनै अल इंडिया फुटबल फेडारेशननि कम्पिटिशन मेनेजमेंट स्टेडियामाव खुंजानाय बे जोलुर गेलेनायनि जोबथा गेलेनाय बादायलायनायखौ बरिमाखा जावलिया देवान गेलेग्रा फोथाराव खुंफुंनाय जादोंमोन। बाक्सा जिल्ला स्पर्ट्स एसोसिएशननि बानजायनायाव बरिमाखा जावलिया देवान गेलेग्रा फोथार आरो मसलपुर हायर सेकेन्डारि फरायसालिनि गेलेग्रा फोथाराव खुंजानाय बे बादायलायनायाव गासै 9 हानजाफ्रा बाहागो लादोंमोन आरो बे जोबथा जोलुर गेलेनाय बादायलायनायाव सार अन्थाइ स्पर्ट्स क्लाब आरो मसलपुर इयं एलिफेन्ट क्लाबनि गेजेराव जानानै थाङो। बे जोबथा फाइनाल गेलेनाय बादायलायनायाव सार अन्थाइ स्पर्ट्स क्लाबा 3 गल सोनो हानानै मसलपुर इयं एलिफेन्ट स्पर्ट्स क्लाबखौ फेजेननानै देरहासार जानो हायो। लीगत एक्चुअली फाइनल নহয় लीगत लास्ट खेल আৰু বাক্সা ডিস্ট্রিক্ট স্পোর্টস এসোসিয়েশনে ভাল ইনিচিয়েটিভ কাৰণ কি কাৰণত উল্লেখযোগ্য যে প্ৰথমবাৰৰ কাৰণে অসমৰ ফুটবলৰ হিষ্ট্ৰীত যিকোনো ডিস্ট্ৰিক্টৰ লীগ যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ কম্পিটিশ্যন মেনেজমেণ্ট ছিষ্টেমত থ্ৰুৱেদি হৈ আছে যিটো বস্তু আমি তাৰ এই যিখন খেল হৈ আছে তাৰ ৰিপৰ্টটো আমি অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ ৱেবছাইটত পাবলৈ সক্ষম হ'ম আৰু এই প্ৰতিযোগিতাৰ খেল যিবিলাক হৈ আছে তাৰ ৰেকৰ্ড আমি তাত পাম আৰু সুবিধা বহুত আছে। আজিকালি যিমান খেল হয় সেই খেলবিলাক অলপ ছিষ্টেমেটিক হয় আৰু এইটো ছিষ্টেমেটিক এটা প্ৰচিডিউৰ য'ত অল ইণ্ডিয়া ফুটবল কণ্ট্ৰল হয় আৰু তাৰ কাৰণে যিখিনি ইনিচিয়েটিভ বাক্সা ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনে তাৰ কাৰণে ধন্যবাদ তেওঁৰ পাত্ৰ আৰু খেলুৱৈসকলৰ কাৰণে বিশেষভাৱে সুবিধা কাৰণ তেওঁলোকৰ অনলাইন ছিষ্টেমত তেওঁলোকৰ মনিটৰিং ছিষ্টেম থাকে তেওঁলোকৰ পাৰফৰ্মেঞ্চ ৰেকৰ্ড হৈ থাকে সেইখিনি আৰু বিশেষভাৱে ক'ব BTR বুলি ক'লে আপোনালোকেতো জানেই আৰু ফুটবলৰ তেজতে থকা বুলি আমি ক'ব লাগিব কিন্তু এতিয়া আমাৰ মেইন কথাটো হ'ল যে এটা ছিষ্টেমৰ মাজেদি আমি গ'লেহে আমি প্লেয়াৰ উলিয়াবলৈ সক্ষম হ'ম যিখিনি আমাৰ আয়োজকসকলে চলাই আছে তাৰ মাজতে আমাৰ বহুখিনি প্লেয়াৰ ওলাইছে যদি আমি চাইণ্টিফিকেলি কৰিব পাৰোঁ আৰু আমি ভাল প্ৰদৰ্শন আশা কৰিব পাৰোঁ। পদক্ষেপ বাক্সা ডিষ্ট্ৰিক্টৰ নহয় অল অসমৰ ভিত্তিতে বা অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ গাইডলাইনৰ মতে খেলবিলাক হয় আৰু তাৰ মাজে অসম ফুটবল সন্থাও এটা গাইডলাইনত চলে আৰু বিশেষভাৱে আমাৰ যি ধৰণৰ মানে সৰু ল'ৰা ছোৱালী বা স্কুল লেভেলৰ পৰা যি ধৰণে হ'ব লাগে ঠিক তেনেধৰণে এতিয়ালৈকে আমাৰ হৈ উঠা নাই বহুত কৰিবলগীয়া আছে কিন্তু তথাপিও যিখিনি বৰ্তমানৰ প্ৰেক্ষাপটত যিখিনি আঘাত লৈ আছে প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব কাৰণ আমাৰ ইউথ লীগ এতিয়া আৰম্ভ হৈছে ডিষ্ট্ৰিক্টে হৈছে এতিয়া বিজনীত আজিৰ পৰা যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে আণ্ডাৰ 17 ইউথ লীগ গতিকে ঠিক তেনেধৰণৰ ছিষ্টেমত যদি আমি শৃংখলাবদ্ধভাৱে আমি লৈ যাওঁ তেতিয়াহ'লে নিশ্চয় আমি খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হ'ম।